আজিৰ সদনত উত্থাপিত বিধেয়ক দক্ষতা বিকাশৰ প্ৰশিক্ষণ অবিহনে অসমৰ আৰ্থসামাজিক উন্নয়ন অসম্ভৱ। মই সম্পূৰ্ণৰূপে বিধেয়কখনৰ বিৰোধিতা কৰোঁ। অসমীয়া দেশৰ কবিতা আছে, আনক থোৱাৰ আগতে ভাই নিজে নিকা হ, নিজৰ হিয়া মনৰ মলি ধুই পখালি ল, আনক কোৱাৰ খিনিতে ভাই নিজে সঁচা ক, নিজ সততাৰ নিজৰ ৰূপত দিয়তাৰে ৰ। অধ্যক্ষ মহোদয়, আমি সকলোৱে নিশ্চয় প্ৰধানমন্ত্ৰীৰ কৌশল ভাৰত আঁচনিৰ কথা গম পাওঁ আৰু এই প্ৰধানমন্ত্ৰীৰ কৌশল ভাৰত আঁচনিৰ জৰিয়তে 2016 চনৰ পৰাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষতে দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু হৈ আছে। এতিয়া মই ৰাতিপুৱাৰ পৰা দক্ষতা বিকাশৰ প্ৰশিক্ষণ কৰি থকা চৰকাৰী পক্ষৰ সদস্যসকলক প্ৰশ্ন কৰিব বিচাৰিছে, আপোনালোকে কওকচোন আপোনালোকৰ পৰিয়ালৰ কিমানজনে আজি এই দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে? আচ্ছা, আপোনালোকৰ মাজত কোনোবাই আছেনে যিয়ে দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে? আঁচনিখনৰ জৰিয়তে হাত দাঙিব পাৰিব? দেখিছে অধ্যক্ষ মহোদয়, সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকল যদি জানেই যে দক্ষতা বিকাশৰ প্ৰশিক্ষণ অবিহনে অসমৰ আৰ্থসামাজিক উন্নয়ন অসম্ভৱ, তেন্তে কি কাৰণত সিহঁতে এতিয়ালৈকে দক্ষতা বিকাশৰ প্ৰশিক্ষণ গ্ৰহণ কৰা নাই? কি কাৰণত সিহঁতৰ বন্ধু বান্ধৱীসকলে দক্ষতা ভিত্তিক শিক্ষাৰ প্ৰতি ধাবিত হোৱাৰ সলনি আমাৰ যি সাধাৰণ শিক্ষা সেই সাধাৰণ শিক্ষা গ্ৰহণ কৰি আছে? আপোনালোকৰ মাজত কোনোবাই ভাবিছেনে যে নহয় মই ৱেল্ডিঙত ডিগ্ৰী ল'ম? আপোনালোকৰ মাজত কোনোবাই এনেকুৱা আছেনে যিয়ে প্লাম্বিঙত ডিগ্ৰী ল'বলৈ সাজু? আপোনালোকৰ মাজত কোনোবাই এনেকুৱা আছেনে যিয়ে বিউটি থেৰাপিষ্টত ডিগ্ৰী ল'বলৈ ইচ্ছুক? গতিকে অধ্যক্ষ মহোদয়, মই চৰকাৰী পক্ষৰ সদস্যসকল যদি জানেই যে সিহঁতে দক্ষতা বিকাশৰ প্ৰশিক্ষণ অবিহনে অসমৰ আৰ্থসামাজিক উন্নয়ন অসম্ভৱ, তেন্তে কি কাৰণত সিহঁতে দক্ষতা ভিত্তিক বিষয়বোৰত ডিগ্ৰী লোৱাৰ পৰিৱৰ্তে প্ৰশিক্ষণ লোৱাৰ পৰিৱৰ্তে জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, ভূগোল ইত্যাদি আদি বিষয়ত ডিগ্ৰী ল'বলৈ অহৰহ প্ৰচেষ্টা কৰি আছে? কি কাৰণত সিহঁতে ভাল কলেজত বা ভাল ইউনিভাৰ্চিটিত আসন পাবলৈ প্ৰতিযোগিতাৰ ওপৰত প্ৰতিযোগিতা কৰিবলগীয়া হৈছে? মাননীয় চৰকাৰী পক্ষৰ সদস্যসকল, আপোনালোকে যদি জানেই যে উক্ত ঔষধটো খালে আপোনাৰ বেমাৰ ভাল হ'ব, তেনেহ'লে আপোনালোকে ঔষধটো নাখায় কিয়? পৃথিৱীত এনেকুৱা কোনোবা বেমাৰী আছে নেকি? যিয়ে জানে যে ঔষধটো খালে মোৰ বেমাৰ ভাল হ'ব কিন্তু সেই ঔষধটো নাখায়? গতিকে অধ্যক্ষ মহোদয়, মই নিশ্চয়কৈ ক'ব পাৰোঁ যে আজিৰ সদনত চৰকাৰী পক্ষই উত্থাপিত কৰা উক্ত বিধেয়কখন এক ভগৱানৰ বাহিৰে আন একো নহয়। মই চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই বিধেয়কখন ত্যাগ কৰক আৰু যদি সঁচা অৰ্থত আপোনালোকে অসমৰ আৰ্থসামাজিক উন্নয়ন বিচাৰিছে তেনেহ'লে দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ কথা বাদ দিয়ক আৰু কিদৰে আমাৰ অসমীয়া মানুহৰ মানসিকতা সলনি কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব দিয়ক। কিয়নো যেতিয়ালৈকে আমাৰ অসমৰ মানুহৰ মানসিকতা সলনি নহয় তেতিয়ালৈকে অকল আৰ্থসামাজিক উন্নয়নেই নহয়, একো উন্নয়নেই সম্ভৱ নহয়। কিয়নো আপোনালোকে চালে গম পাব, যিসকলে বহুতো দেশৰ উদাহৰণ দি গৈছে, যেনেকৈ USA, জাপান আদি, সেই দেশৰ মানুহবিলাকৰ মানসিকতা হ'ল পঢ়ি শুনি নিজে নিজৰ ভৰিত থিয় দিব, নিজে কিবা এটা কৰিব, নিজৰ ব্যৱসায় কৰি তুলিব। কিন্তু আমাৰ অসমীয়া মানুহৰ মানসিকতা হওক নিজৰ ক্ষেত্ৰত চাই ল'ব, কিবা কৰি পঢ়ি শুনি যদি এটা চাকৰি পাওঁ আৰু সেই চাকৰি চাকৰিৰ পিছত দৌৰোতে আজি আমাৰ অসম কেৱল আৰু কেৱল মাত্ৰ গতিকে শেষত মই আকৌ এবাৰ চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই বিধেয়কখন ত্যাগ কৰক। কিয়নো অসমৰ মানুহৰ মানসিকতা সলনি নহ'লেকে অসমৰ আৰ্থসামাজিক উন্নয়ন কেতিয়াও সম্ভৱ নহয়। ধন্যবাদ। জয় জগন্নাথ।